নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোকে চাই আছে PROGOTIXOM মানে প্ৰগতি অসম ইউটিউব চেনেল। আৰু আজি আমি আলোচনা কৰিম বেংকত লাইন নপতাকৈ, বেংকলৈ নোযোৱাকৈ কেনেকৈ ATM বা CDM মেচিনৰ জৰিয়তে পইচা জমা দিব পাৰি। মানে কেনেকৈ আমি ATMতে পইচা উলিয়াব পাৰিম, জমাও কৰিব পাৰিম। মানে আজি মই জমা কৰাটো আপোনালোকক লাইভ দেখুৱাম। পইচা উলিয়াবটো সকলোৱে জানো, কিন্তু ATM মেচিনত কেনেকৈ পইচা জমা দিব পাৰি তাৰ লাইভ দেখুৱাম। মানে বলক ATM মেচিনত। ATMখন সোমোৱাৰ লগে লগে লক হৈ যাব বা কেতিয়াবা কোনো মেচিনত লগে লগে ATM কাৰ্ডখন ওলাই আহে। তাৰপিছত ভাষাটো চিলেক্ট কৰি ল'বলৈ ক'ব। মই ইয়াত ইংলিছটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত যিকোনো দুটা নম্বৰ ফিল কৰি ল'ব লাগে। তাৰপিছত ATM কাৰ্ডখনৰ চিক্ৰেট নম্বৰটো মানে পিনটো মাৰি ল'ব লাগিব। তাৰপিছত এখন নতুন পেজ আহিব আৰু তাত বেংকিং অপশ্যনটো ক্লিক কৰি ল'ব লাগিব। তাৰপিছত আকৌ এখন নিউ পেজ অপেন হ'ব আৰু ইয়াত লেফ্ট চাইডে একেবাৰে ওপৰত ডিপজিট বুলি লিখা আছে। তাত ক্লিক কৰাৰ লগে লগে নিউ পেজখন অপেন হ'ব। তাত কেছ ডিপজিট বুলি লিখা আছে আৰু তাত ক্লিক কৰি ল'ব লাগিব। তাৰপিছত আৰু এখন নিউ পেজ অপেন হ'ব আৰু তাত কণ্টিনিউ অপশ্যনটো ক্লিক কৰি ল'ব লাগিব। তাৰ লগে লগে আৰু এখন পেজ অপেন হ'ব। ইয়াত আপোনাৰ একাউণ্টৰ টাইপটো চিলেক্ট কৰি ল'ব লাগিব, ছেভিং বুলি। তাৰপিছত এখন নতুন পেজ খোল খাব আৰু আপোনাক তাত যিমান টকা আছে ভৰাই দিব ক'ব। তাৰ লগে লগে তলত মেচিনৰ বক্সটো খোল খাব, য'ত আপুনি পইচাটো ভৰাই দিব লাগিব। ইয়াত আপোনাক কৈ দিব যে আপুনি 100, 200, 500 আৰু 2000 টকা জমা দিব পাৰিব। তাতকৈ সৰু নোট জমা দিব নোৱাৰে। তাৰপিছত ইণ্টাৰত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ পইচাটো কাউণ্ট হ'ব। তাৰপিছত আপোনাৰ ওচৰত আৰু এটা নতুন পেজ খোল খাব, য'ত আপুনি কিমান টকা জমা দিছে দেখুৱাই দিব। আৰু যদি আপোনালোকে পইচা জমা দিব খোজে, এড মোৰ ক্লিক কৰিব পাৰে। আৰু যদি ইমানেই পইচা জমা দিবলগীয়া আছিল, ইয়াক কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ লগে লগে এটা নতুন পেজ অপেন হ'ব। ফাইনেলি আপোনাৰ পইচাটো আকৌ এবাৰ মেচিনে গণি ল'ব, ট্ৰেনজেকশ্যনটো কমপ্লিট কৰিব। আৰু এখন স্লিপ মেচিনৰ ভিতৰৰ পৰা ওলাই আহিব আৰু তাত লিখা থাকিব আপোনাৰ পইচাটো কিমান জমা দিছে, কেনেকৈ কি, বিভিন্ন ধৰণৰ তথ্যবোৰ ডাটাবেছত থাকিব আৰু ট্ৰেনজেকশ্যনটো কমপ্লিট হ'ব আৰু আপোনাৰ পইচা ডিপজিট হৈ গ'ল। এনেকৈ আপুনি SBI বেংকৰ একাউণ্টত ATMৰ জৰিয়তে পইচা জমা দিব পাৰিব। সকলো বেংকৰ প্ৰচেছবিলাক একেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব। ধন্যবাদ।